চেনেল আপোনালোক সকলোকে স্বাগত কৰিছো। আশা কৰো আপোনালোক সব ঠিকে আছে, আমিও ঠিকে আছো। নিশ্চয় আপোনালোকে থাম্বনেলটো দেখি গম পাইছে যে আমাৰ ঘৰত আজি পূজা আছে। পূজা মানে ওৱলক্ষ্মী ৰতন বুলি কয়। ইয়াত সেইজনী মাতাক শাওণ মাহত পূজা কৰে, যেনেকে সত্যনাৰায়ণ কথা কৰে তেনেকে ওৱলক্ষ্মী ৰতন কৰে শাওণ মাহত। এই মাতজনী পূজা কৰাৰ কাৰণ হৈছে মানুহটো হাজবেণ্ডটো ভালদৰে থাকিবৰ কাৰণে পূজা কৰে। আৰু যি পূজা কৰা ভিডিঅ' আছে, যেনেকে আপুনি বিয়া হোৱা মাইকী মানুহ 5জনী বা 3জনী মাতিবা, আপোনাৰ যিমান শক্তি আছে 11, 9 তেনেকে কিমানজনী মানুহ মাতি আনি পেলাই সেন্দুৰ আৰু হালধি, ফুল, ব্লাউজ পিচ, খাৰু, শাৰী আপুনি গিফ্ট দিব পাৰে মানে তেনেকুৱা মানে। তাকে মই যোৱাটো শুকুৰবাৰে পূজা কৰিবলৈ আছিলে, কিন্তু মই সেইটো শুকুৰবাৰত কৰিব নোৱাৰিলো, সেইকাৰণে মই এইটো শুকুৰবাৰত পূজা কৰিছো। আমাৰ শাহু মাহঁতে যোৱাটো শুকুৰবাৰে পূজা কৰি ল'লে আৰু মই এতিয়া পূজা ষ্টাৰ্ট কৰিব লৈছো। ভগৱানৰ প্ৰসাদখিনি বনাইলো, কাৰণ ৰাতিপুৱা সোনকালে কৰিব লাগে, মোৰ টাইম নহয়গে, কাৰণ ল'ৰা স্কুল যোৱাৰ কাৰণে তাৰ কাৰণে অলপ বনোৱা, আকৌ মানুহটোৰ অফিচ যোৱা সেই কাম থাকে। সেইকাৰণে মই এতিয়া লাহে লাহে কৰি আছো। সেইকাৰণে বোলে আপোনালোকক ভিডিঅ'টো বনাই দেখুৱাওঁ আমাৰ ইয়াত কেনেকৈ পূজা কৰে ওৱলক্ষ্মী ৰতন বুলি ক'লে। সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাব। ফাৰ্ষ্টতে মই ভগৱানৰ কাৰণে প্ৰসাদখিনি বনাই লৈছোঁ। অ'কে, তাৰপিছত মই আপোনাক দেখুৱাইছোঁ, কাৰণ ভিডিঅ' বনাই মই বনাব নোৱাৰোঁ, কাৰণ অকলে ভিডিঅ' বনাইছোঁ কাৰণে মই ফাৰ্ষ্টতে ভগৱানৰ কাৰণে প্ৰসাদখিনি বনালোঁ, তাৰপিছত আপোনাক মই পূজা কৰা চব দেখুৱাই আছোঁ। অ'কে, যিখন জেগাত মই পূজা কৰিম, পূজা কৰা জেগাখন ভালদৰে মই সজাই ললো। পিয়াখনত ধুনীয়াকৈ হালধি লগাই লৈছো আৰু লগতে পাণ পাতখিনি ৰাখি লৈছো। পাণ পাতৰ ওপৰত ফটো ৰাখিব লাগিব, কাৰণ ইয়াত এনেকেই পূজা কৰে পাণ পাতৰ ওপৰত। আৰু আজি হৈছে লক্ষ্মী মাতাৰ পূজা, সেইকাৰণে মই লক্ষ্মী মাতাৰ পূজাৰ ফটোকপি লৈ লৈছো। তাত কুমকুম আৰু হালধি লগাই ধুনীয়াকৈ সজাই লৈছো। আৰু একচুৱেলি কলগছ লগাব লাগিছিলে, কিন্তু কলগছ লগাবৰ কাৰণে মোৰ জেগা নহয় কাৰণে মই কলপাতকে আনি এনেকে লগাই লৈছো। আৰু ইয়াক ঘৰতে মই এনেকে সৰু সৰুকে মালা বনাই লৈছো। খৰিকা জাতৰ ফুল হয় এইখিনি মালা, ইয়াত মানুহৰ পূজাত ইউজ বহুতেই হয়, আৰু মাথাটো এইখিনি ফুলেই লগায়। আৰু যিটো কলছত মই পূজা কৰিম, লক্ষ্মী মাতাৰ ওপৰত স্থাপিত কৰিম, সেই কলচ ৰাখিবৰ কাৰণে প্লেটখনত অলপমান চাউল আৰু লগতে পাণ পাতখিনি ৰাখি লৈছো কলচটো ৰাখিবৰ কাৰণে। কলচটোত মই ধুনীয়াকৈ ধুই লৈ পেলাই তাত হালধি লগাই লৈছো কাষত, আৰু পানী অলপ ৰাখি লৈছো। তাতে কুমকুম, হালধি আৰু কি বুলি কয় চন্দন, ফুল এপাহ আৰু হালধীয়া যে চাউলটো সেয়া, আৰু লগতে মই কইনছ এটাৰ ওপৰত কইনছ এটা ৰাখি লৈছো। কাৰণ আপোনাৰ ঘৰত সোণৰ থাকিলেও সোণৰ ৰাখিব পাৰে, ৰূপৰ বা 5 টকীয়া কইনছ বা 10 টকীয়া কইনছ নিজৰ মৰ্জিত ৰাখিব লাগে। আৰু মই ধুনীয়াকৈ কলচটোত ফুট লগাই লৈছো, কাৰণ লক্ষ্মী মাতাৰ ওপৰত সেইটো কলচে প্ৰতিষ্ঠা কৰিম। আৰু কাষতে কলচটো মুখখনত মই 5 ৰছী বান্ধি পাণ পাত এটা এনেকে বান্ধিব লাগে বোলে। কি কাৰণত বান্ধে বিশেষ মই নাজানো, আমাৰ শাহু মাহঁতে কৈছে, সেইকাৰণে মই তেনেকে বান্ধিছো। আৰু এইটো ব্লাউজৰ হয়, কাৰণ লক্ষ্মী মাতাক শাৰী পিন্ধোৱা নিচিনাকে পিন্ধোৱা হ'ব। এতিয়া একচুৱেলি এইটো ব্লাউজৰ পিচ হয়, নতুন ব্লাউজৰ পিচ। ৰাতিয়ে মই কুচ দি ৰাখি থৈছো, কাৰণ ৰাতিপুৱা টাইম নহয় কাৰণে এনেকে মই পিংখিনি খুলি পেলাই ধুনীয়াকে এনেকে ফুলাই দিম, যেন লক্ষ্মী মাতাৰ বহি থকাৰ ওপৰত বহি আছে তেনেকুৱা লাগিব মানে। আৰু মই কলচটোৰ মুখত যিটো নাৰিকল ৰাখিম, মানে নাৰিকলতে লক্ষ্মী মাতাৰ মেইন প্ৰতিষ্ঠা হ'ব মানে। তাৰপৰা সেই নাৰিকলটো মই ৰাতিয়ে ধুনীয়াকে ধুই মেলি হালধি লগাই থোৱা আছে। আৰু হালধি লগোৱাৰ পিছতে মই ধুনীয়াকে কুমকুম আৰু চন্দন লগাই লৈছো। এই মাতাৰ ফেচখন মই বাহিৰৰ পৰা কিনি আনিছো, কাৰণ দেখিবলৈ ভাল লাগে কাৰণে মই তেনেকে কিনি আনি পেলাই ধুনীয়াকে সজাই লৈছো। মানে কি একদম মা বহি থকা নিচিনা লাগিব মানে। আৰু লগতে মই ফুল দি পেলাই ধুনীয়াকে সজাই লৈছো। আৰু এটা ইয়াৰ ভিতৰতে ভিডিঅ' মিছ হৈ গ'ল, যিখিনি গহনা মই পিন্ধাইছিলো সেই ভিডিঅ'টো নাহিলে, মই মানে চাব নোৱাৰিলো, পাহৰি থাকিলো, দেখাও নাছিলো সেইটো মিছ হৈ গ'ল বুলি। আৰু মই লক্ষ্মী মাতাক পিন্ধাবৰ কাৰণে মংগলসূত্ৰ বনাইছো। মংগলসূত্ৰত মই 5 টকীয়াকে ৰছী লগাই তাত হালধীয়া যে শুকান হালধীয়া টুকুৰা বান্ধিছো। ইয়াত মংগলসূত্ৰ তেনেকেই ভগৱানক পিন্ধাই মানে। আৰু এই কাষতে মই গণেশ ভগৱানক লগাই লৈছো, কাৰণ মেইন গণেশ ভগৱানক চব পূজাত ফাৰ্ষ্ট গণেশ ভগৱানক পূজা কৰিব লাগিব। আৰু মই গণেশ ভগৱানক ফাৰ্ষ্টতে ভোগ লগাই লৈছো। আৰু এই আমাৰ পূজা ষ্টাৰ্ট কৰিছো। আপোনালোকে চাই আমাৰ পূজা কেনেকে কৰিছো। भगवती हे शिति कंठ कुटुंबिनी भूरि कुटुंबिनी भूरि कृते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते।
মই ফ্ৰুটছ লগাই লৈছোঁ। আপোনাৰ শক্তিত 9 বিট বা 5 বিট লগাব পাৰে, মই 5 বিটেই লগাইছোঁ। আৰু যিখিনি প্ৰসাদ ঘৰত বনালোঁ সেয়াও অৰ্পিত কৰি বাহিৰৰ পৰাও মই চুইট লৈ আহিছোঁ, মিক্স চুইট, কাৰণ মাতাক 11 বিট চুইট লগাব লাগে, সেইকাৰণে মোৰ টাইম নহয়, সেইকাৰণে মই বাহিৰৰ পৰাই লৈ আহিছোঁ। যিখিনি শক্তি হৈছে আৰু সেইখিনি দি ভগৱানক সেৱা কৰিছোঁ, আৰু কৰিবনো কি, সময় নাইকিয়া হৈ গৈছে মোৰ। এয়া আমাৰ মা কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি ক'ব। ভালদৰে সজাব পাৰিলে নোৱাৰিলোঁ, কাৰণ মই বহুত জল্দি হৈ আছিলে, কাৰণ টাইম বহুত হৈ গ'ল পূজাৰ সম্পূৰ্ণ হ'বৰ কাৰণে। ঘৰত মই পুৰি, পুলিহৰা, বৰা আৰু ক্ষীৰ বনাইছোঁ, কাষতে কেঁচা বুট মঞ্চমিত লগাইছোঁ। সেয়া আৰু আমাৰ মা ৰেডি হৈ গ'ল, আৰু কাষতে মাৰ কাৰণে নতুন শাৰী আৰু খাৰু অলপ পইচা দি পেলাই মাৰ ওচৰত ৰাখিছোঁ, কাৰণ এয়া দিলে বোলে নেক্সট মাহত আৰু মায়ে আমাক দিব বুলি আশা কৰে বোলে, সেইকাৰণে আমিও তেনেকৈ দি ৰাখিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব ভিডিঅ'টো, কাৰণ মই ভালদৰে ভিডিঅ'টো বনাব নোৱাৰিলোঁ, মই গম নাপালোঁ মানে পূজাৰ বিজি ৰাতিপুৱা মানে 1 ছেকেণ্ডো বহিবলৈ মই নাপালোঁ। ৰাতিপুৱা ইফালৰ পৰা সিফালে ঘূৰি পোৱাতে হৈছে। ৰাতিপুৱা বজাৰলৈ গৈ কলপাতৰ পাত আনি মেলি মানে নক'ব আৰু, কামেই মাত্ৰ আজৰি হৈছেহে মোৰ ভাগৰ। আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব, পূজাৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি ক'ব। কমেণ্ট কৰিলে মই ভাল পাওঁ, কেনেকুৱা লাগিছে ক'ব। আৰু পূজা এইমাত্ৰ হ'ল বাৰু, এতিয়া মানটো আহিব, মানটো ভাত খাবলৈ দি মেলি আকৌ মই স্কুল যামগৈ, ল'ৰাক আনিবলৈ যাবলৈ আছে। কাপোৰ কানি চেঞ্জ কৰি লওঁ, মই ইমান জল্দি না পাগলৰ নিচিনাকৈ ৰেডি হৈ গ'লোঁ। মাথাত যেন তেনে ফুল এপাহ মাৰি লৈছোঁ, আৰু তাৰ বাদে একো মানে হেৰি কৰিবই নোৱাৰিলোঁ, আৰু ইমান মানে লেট হৈ গ'লগৈ। 12 বজাৰ আগতে কৰিব লাগে একচুৱেলি, কিন্তু মোৰ টাইম নোহোৱাৰ কাৰণে 12 বাজি গ'লগৈ পূজা হোৱালৈ, চব বনাই মেলি খতম হোৱালৈকে। আৰু এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। লগ পাম আৰু নেক্সট এটা ভিডিঅ'। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰিবলৈ নাপাহৰিব কিন্তু। বাই।